আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পোৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হল বা আবেদনখন বিলম্ব হল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে নমস্কাৰ মই প্ৰণৱে আপোনাক ইনফৰটেইনমেন্ট স্কয়াৰলৈ স্বাগত জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা নতুন ঘোষণা কৰিছে নতুন ঘোষণাটো হৈছে কি আপোনালোকে সকলোৱে জানে যে সেৱা সেতু যি পোৰ্টেল আছে সেৱা সেতু পোৰ্টেল এটা আৰটিপিএছ ৰ যিটো সেৱা সেতু পোৰ্টেল আছে সেৱা সেতু পোৰ্টেলৰ জৰিয়তে আপোনালোকে বাৰ্থ সাৰ্টিফিকেটৰ পৰা ডেথ সাৰ্টিফিকেটলৈকে ইনকাম সাৰ্টিফিকেট পিআৰসি কাষ্ট এক্সেল সাৰ্টিফিকেট আপুনি কি সাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে অসম চৰকাৰৰ অধীনত যিখিনি ডকুমেন্টস আমাক দৰকাৰ হয় এই গুটেখিনি ডকুমেন্টস আপোনালোকে সেৱা সেতুৰ জৰিয়তে এপ্লাই কৰিব পাৰে আৰু এটা ৰিসেন্টলি আমাৰ ই খাজনা যি আছে এই গুটেখিনি বস্তু গুটেখিনি সেৱা সেতুত আহি গৈছে অসম চৰকাৰৰ যিখিনি আমাৰ চৰকাৰী ডকুমেন্টস নথিপত্ৰ যিখিনি দৰকাৰ হয় গুটেখিনি আমাৰ সেৱা সেতু পোৰ্টেলত আছে কিন্তু এটা কি হয় সেৱা সেতু পোৰ্টেলত আপুনি যেতিয়া এখন ডকুমেন্টস এপ্লাই কৰিব এপ্লাই কৰাৰ সময়ত তাৰ যিটো ডেলিভাৰি টাইম থাকে আপোনালোকে ডেলিভাৰি টাইমটো তাতে কি হয় ডিলে হৈ যায় ঠিক আছে আপোনাৰ ডেলিভাৰি টাইম আছে এক সপ্তাহ হেখন আপোনাৰ যদি ডিসপ্যাচ হোৱা নাই অৰ্থাৎ আপুনি যদি পোৱা নাই যদিহে যেটো বিভাগত আপুনি কৰিছে ইনকাম সাৰ্টিফিকেট কোন আপুনি ইনকাম সাৰ্টিফিকেটৰ ডিপাৰ্টমেন্টতে কৰিব আপুনি কাষ্ট সাৰ্টিফিকেট কোন কাষ্ট সাৰ্টিফিকেটৰ ডিপাৰ্টমেন্টতে কৰিব সেই ডিপাৰ্টমেন্টে যদিহে আপোনাৰ ডকুমেন্টস খন যদিহে সোৱা নাই যদিহে ফাইলটো পেলাই থৈ দিছে সেই কাৰণে এটা কি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অসম চৰকাৰে এখন আইন আনিব যিখন আইনৰ যোগেদি কি হ'ব এই যিসমূহ ডকুমেন্টস আসলতে বিভাগসমূহত পৰি থাকিব সেই ডকুমেন্টসমূহ এতিয়া আৰু পৰি থাকিব নোৱাৰে যদিহে আপোনাৰ ডকুমেন্টসমূহ পেলাই থৈ দিয়ে বিভাগসমূহে তেতিয়া কি হ'ব তেওঁলোকে আপোনাক তাৰ বাবদ ফাইন ভৰিব লাগিব ঠিক আছে আপোনালোকে তাৰ বাবদ ফাইন পাব অৰ্থাৎ আপোনাৰ এটা মাসুল পাব আপোনালোকৰ যিটো আপোনালোকৰ ডিলে হৈছে ডিলে হোৱাৰ কাৰণে ঠিক আছে এটো আপোনাৰ 100 টকাৰ পৰা আপুনি 10000 টকা পৰ্যন্ত আপোনাক দিব লাগিব আপুনি যেটো বিভাগত এপ্লাই কৰিছে সেইটো বিভাগে যদি কামটো কৰি দিয়া নাই তেতিয়া আপোনাক দিব লাগিব আৰু এই ক্ষেত্ৰত আৰু কথাটো হ'ল কি আপুনি কিন্তু আপোনাৰ নিজৰ ফালৰ পৰা আপুনি কিন্তু সঠিক থাকিব লাগিব মানে আপোনাৰ যিসমূহ ডকুমেন্টস আপোনাৰ পোৰ্টেলত বিচাৰিছে সেইখিনি আপুনি দিব লাগিব ঠিক আছে যদি আপুনি সেইখিনি সঠিকভাৱে নিদিয়ে তেতিয়া কিন্তু হেতু আপোনাৰ ভুল হয় এটো আপোনাৰ তেতিয়া বিভাগটোৰ ভুল নহয় কিন্তু যদিহে আপুনি সঁচা অৰ্থত সঁচাকে প্ৰকৃত ডকুমেন্টস আপুনি আপলোড কৰিছে আপলোড কৰিছে বা কিবা যদি মাসুল দিব লগা আছে মাসুল দিছে ৰিসিপ্ট কাটিছে কিন্তু তাৰ পিছতো যদি আপোনাৰ ডকুমেন্টছখন অহা নাই বা ডেলিভাৰি হোৱা নাই তেতিয়া আপোনালোকে কি ক'ব তেতিয়া আপোনালোকে তাৰ যিটো বিভাগৰ আপোনালোকে এপ্লাই কৰিছে তাতে আপোনাৰ এপিল কৰিব পাৰিব অৰ্থাৎ আপুনি তাতে অভিযোগ দিব পাৰিব যে কিহৰ কাৰণে আপোনাৰ এই ডকুমেন্টছখন ইমান দিনে পৰি আছে ঠিক আছে এটো আপোনাৰ তাৰ কাৰণে সেই বিভাগটোতে বিশেষ আপোনাৰ অভিযোগ দিয়াৰ কাৰণে বিভাগ এটো ওপেন কৰিব অসম চৰকাৰে এটো ইয়াৰ কাৰণে নতুন আইন আনিছে আৰু ইয়াৰ বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰিছে তেওঁ মন্তব্য চাই লওক যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পোৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হল বা আবেদনখন বিলম্ব হল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাও তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্স্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব কি ডিলিং এসিস্ট্যান্টটো হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে
আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল ডিচিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ কাৰ ভাগত পৰিব হেতু ফাৰ্স্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্ট্যান্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্রেটারিয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো সৰকাৰে নিদিয়ে অফিসাৰ জন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ প্ৰায় টকাটো দিয়া হ'ব সৰকাৰে এইটো টকা নিদিয়ে অফিসাৰ জনে নিজৰ দৰমহাৰ প্ৰায় এই টকাটো দিব লাগিব নিজৰ স্যালাৰিৰ পৰা দিব লাগিব বা এলডি এসিস্ট্যান্ট জনে ইউডি এসিস্ট্যান্ট জনে ডেপুটি সেক্রেটারি জনে এটা নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিসি ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি কলে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যিটো আমাৰ অধিকাৰ সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্স্ট এপিলেট অথৰিটি জন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেন্টে নটিফাই কৰিব তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথম জনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলেট গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হল ফাৰ্স্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গতিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্স্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব এতিয়া ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া অৰ্থাৎ প্ৰত্যেক অফিসতে তেওঁলোক কৰ্মচাৰী বা বিষয়া গতিকে ডিসিৰ ওপৰত এতিয়া কোনে ফাইন দিব ডিসি অফিসৰেটো এজন এডিসিয়ে ফাৰ্স্ট এপিলেট অথৰিটি হ'ব গতিকে ফাৰ্স্ট এপিলেট অথৰিটি জনে ডিসিকটো ফাইন ধৰিব নোৱাৰিব এই ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্ট কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10000 টকা ফাইন যে অফিসাৰ জনে কামটো কৰি দিয়া নাই মই চালু আৰু 100 পৰা 10000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনাৰ এই আৰটিপিএছ কমিশন জনে মুখ্য সচিবকো 10000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 works ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10000 টকা ফাইন কৰিব এই টকাটো তেওঁ সৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাট দিব লাগিব যাৰ কামটো দিলে হল ইমান মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত না যায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব এটা এখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টাল বেলটত ভোট পোৱা দিগদাৰী আছে এটো মই জানো হয় নহয় কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া পাব কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো এই 770টা সেৱা এনেকুৱা যিখিনি ৰাইজৰ অধিকাৰ
ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই মোৰ ল'ৰা জন্ম হৈছে বাৰ্থ চাৰ্টিফিকেটখন পাব লাগে মোৰ দেউতাৰ মৃত্যু হৈছে ডেথ চাৰ্টিফিকেটখন মই পাব লাগে মোৰ ল'ৰা স্কুলৰ এডমিশনৰ সময় হৈছে গতিকে এডমিশন পোৱাৰ আগতে বাৰ্থ চাৰ্টিফিকেটখন নাপালে তোমাৰ এডমিশন নাপাও গতিকে যদি এডমিশনে নাপাও তাৰটো জীৱনটো ধ্বংস হৈ যাব এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি ডেফিনেটলি নোৱাৰি সেই কাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো আৰু এই কমিশনখন যদি ভাল কৰি কাম কৰে তেতিয়ালে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ শাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই মই ডেফিনেটলি কমিশনক আহ্বান জনাম যে প্ৰথম কেইটামান দিন আমি খুব প্ৰএক্টিভ হ'ব লাগিব 2-4টা ফাইন আমি কৰিব লাগিব যাতে ৰিপল এফেক্ট তলত হ'ব পাৰে কাৰণ যদি আমি প্ৰথমতে ঢিলা দি আৰম্ভ কৰো গোটেই ব্যৱস্থাটোৱে আমাৰ ভাঙি যাব গতিকে প্ৰথম 3-4টা মাহ যেনেকে আৰটিআই প্ৰথম আৰম্ভ হৈছিল আৰটিআই কমিশন আৰম্ভ হৈছিল দে ৱেৰ সো হাৰ্শ যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ভয় কৰিছিল আৰু মই নিজে দেখিছিলো কেতিয়াবা মানুহ আহে তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত বোলে ছাৰ এইটোতো কমিশনে লৈছে নেকি তেতিয়া মোৰ তাত আহিব নালাগে যোৱা যি কৰা আমাৰ ওচৰত আহিলেও আমি কমিশনক ইমানে ভয় কৰিছিলো যে কমিশনে যদি কৈছে আৰু আমি নাই সো এটা ফিয়াৰ ফেক্টৰ এটা ফিয়াৰ কব তাৰ পজিটিভ ৱৰ্ডটো ৰেসপেক্ট কব পাৰো উই হেভ টু ইনষ্টিল এ ফিলিংস যে যদি সময়মতে কাম নহয় মোৰ পকেটৰ পৰা 10,000 টকা গ'ল মোৰ পকেটৰ পৰা 200 টকা গ'ল মোৰ পকেটৰ পৰা 500 টকা গ'ল আৰু এজন অফিচাৰক যদি এক মাহত 20টা ফাইন হৈ যায় তেওঁটো ঘৰত একোৱে লৈ যাব নোৱাৰিব গতিকে তেতিয়া তেওঁ নিজে নিজে ৰাইজৰ কাম কৰিবৰ কাৰণে বাধ্য হ'ব আৰু একচুয়ালি ৰাইজৰ কাম কৰাটো ইট ইজ এ ভেৰি প্লিজেন্ট এটা কাম হয় এটো কোনো বেয়া কাম নহয় ৰাইজৰ কাম কৰি মনটো ইমানে ভাল লাগে ৰাতি সুন্দৰ কৰি টোপনি আহে মন ভাল লাগে খুবেই ভাল কাম এইটো নিগেটিভ সেন্সত লবই নালাগে যে এজন বিধবাক আমি তেওঁৰ স্বামী মৰা সাৰ্টিফিকেটখন 7 দিনতে তুলি দিলো মানুহগৰাকীয়ে হিয়া উবৰি আশীৰ্বাদ দিলে তাতকৈ স্যাটিসফ্যাকশন মানুহৰ জীৱনত কি থাকিব পাৰে পোৰ্টেলত আবেদন কৰিছে পোৰ্টেলতে কাম হৈ গৈছে আৰু এনেকুৱাও নহয় কোনোবা এটো এটা ভুল ইমপ্ৰেছনো ল'ব নালাগে যে মানুহে কাম নকৰে আজি আপোনালোকে চাওক মই অলপ আগতে কৈছো যে 1,56,00,000 আমাৰ ওচৰত এপ্লিকেশন আহিছে আৰু 1,40,00,000 আমাৰ অফিচাৰসকলে অন টাইম কৰি দিছে এইটো নহয় যে মানুহে কাম নকৰে 90% এমপ্লয়িয়ে টাইমত কাম কৰে এজন বা দুজনৰ কাৰণে কিছু আমাৰ সৰকাৰি কৰ্মচাৰী বদনাম হয় আদাৰৱাইজ এইটো হল কম্পিউটাৰৰ ডেটা মানুহে মই অফিচাৰৰ পৰা কিবা ললে এইটো মোক মিছা কথা কোনোবাই অসত্য ৰিপৰ্টিং দিব পাৰে কিন্তু সেৱা শক্তি পোৰ্টেলটো খুলিলে আপোনালোকে নিজে দেখা পাব যে 1,56,00,000 আবেদন আহিছে 1,40,00,000 কাম হৈ গৈছে নিষ্পত্তি হৈছে গতিকে এই কাম কেটা কি কাম আমি পোৰ্টেলটো খুলিলে পাম সৰকাৰে অহা অনাগত দিনত এই কামবিলাক আমি এডভাৰটাইজ কৰিম যে ৰাইট টু পাব্লিক সাৰ্ভিস এক্টৰ অধীনত কি অধিকাৰ আছে মুখ্য সচিব ডাঙৰীয়াক মই অনুৰোধ জনাম যে অন্তত নেক্সট 1 মান্থ আজি যেহেতু কমিশনখন হল মানুহে জানিব খুজিব ইন্টেনসিভ এডভাৰটাইজ হ'ব লাগে যে লোক সেৱাৰ অধিকাৰ আউটাত কি সেৱা পৰে নাম্বাৰ 1 নাম্বাৰ 2 আমি চাব লাগিব যে প্ৰথম এপিলেট অথৰিটি সব অফিচৰ বাহিৰত যাতে তেওঁলোকৰ সাইন বোৰ্ড থাকে যে ফাৰ্স্ট এপিলেট অথৰিটি আন্ডাৰ আৰটিপিএছ কমিশন সেকেন্ড এপিলেট অথৰিটি বিলাক যাতে নটিফাই হয় অন টাইম আৰু যত ফাৰ্স্ট এপিলেট অথৰিটি সেকেন্ড এপিলেট অথৰিটি নটিফাই হোৱা নাই কমিশন শুড সামন head of the department and from today you must seek the compliance of the 64 department that apunaloke you have appointed the first
registration, first appellate authority and second appellate authority. Moi bhabu as a commission should tour also all the districts of Assam. Apnalok tinijone jetia jabo tate bohibo, you summon the directors, you summon the commissioners and see whether everybody has appointed first appellate authority or second appellate authority or not. Aru ji khokole amar usorat direct obhijog dibo, ami obhijog to dispose nokori je you have not come through the first and second appellate authority, you should refer the complaint rather back to the first and second appellate authority jate teolukor kam bilak sonkale hobo pare. And if we work 1 or 2 years intensively, তেতিয়া আপোনালোকে দেখা পাব এটা সময় যে আমাৰ ওচৰত কোনো কেছ নাহে। আমাৰ ইয়াতে চিফ ইনফৰমেশ্যন কমিশনাৰ বহি আছে, মই জানো যে তেওঁলোকৰ হাততো আজি বহুত কেছ নাই, আৰু আগত এটা সময়ত ইট ওয়াজ সাচ এ বিজি অৰ্গেনাইজেশ্যন, বাট সিটিজেন পিকড আপ, এটা সময়ত অফিচাৰ বেলেও পিকড আপ। এতিয়া কোনোবাই কমপ্লেইন, কোনোবাই আৰটিআই বিচাৰিলে অফিচাৰজনে লিখি থৈ দিয়ে আজি 1 তাৰিখ হ'ল 30 তাৰিখৰ ভিতৰত দিমেই, গতিকে 30ত দিয়ে যদি দিয়ে কমিশনৰ ওচৰত কোনো যাবই নালাগে। অসমত আমি যিমান কেইটা এনেকুৱা একাউণ্টেবিলিটি কমিশন কৰিছো, whether right to information commission, police accountability commission, everybody has worked beyond our expectation. আজি অসম পুলিচৰ প্ৰত্যেকজন অফিচাৰে পুলিচ একাউণ্টেবিলিটি কমিশনক ভয় কৰে, এভৰিবডি, কাৰণ তেওঁলোকে অৰ্ডাৰ কৰি দিয়ে যে ড্ৰ ডিপি, and DP draw korile promotion bon hoigo. So it has created a long-term impact on the police force. RTI has created a long-term impact on the information sharing with the people. And RTPS, if we act properly, it can change the entire governance system, and Assam can proudly acclaim the leadership role in good governance. All depends. Aji moi ei tinijon bektike gamusa pinhaisu, phul disu, not to appreciate them. Mur eto swabhabe nai je teolukok kiba সম্মানিত কৰিব লাগে। মই এই কাৰণে সম্মানিত কৰিছো so that they feel the accountability we have bestowed upon them. যে আজি অসমৰ ৰাইজে তিনিজন ব্যক্তিৰ ওচৰত এটা অধিকাৰ দিছে, আৰু that power, that responsibility has to be discharged. Personal glory karne prithibit eku kam nohoy. The glory should come to the society, glory should come to the state, glory should not come to me personally. Amar bahut byakti ase, moi dekhu their retirement pisot they become so wiser, but heijon manuhe jodi sarkarat thakote iman kam korile ten retirement pisot teo application loi kotu ahiboi nalage. I met a PHC commissioner who after retirement has come for water connection for his house. Je mur ghor pani dim pani mur suburit pani poa nai boli mur sor kagoj loi aise. Tete moi ta koisu je apuni eto PHC commissioner asil, why you have not done that during your tenure? Orthat it is nothing for personal glory. A system can change the entire outlook. Aru amar etu kotha nai যে এইটো কৰোতে কোনোবাই ভয় খাইছে, এই ফাইলটো অফিচাৰ সকলে আগবঢ়াই দিছে, আইনখনো অফিচাৰ সকলে ড্ৰাফট কৰিছে, that means they are now ready to take the challenge. এটোটো মই বনোৱা ফাইল নহয়, মইতো নোট লিখা নাই, মইতো আইডিয়া জানা নাই, all these ideas has come through our officers only. That means they are mentally ready. Assembly debate hoise, every people are aware that yes, enekwa ekhon ami kam koribo goi asu, aru ei ainkhon moi bhabu je good governance or eta mailor khuti hobo pare, ami jodi khub bhal kori ei ainkhon ami pronoyan koribo paru. Moi punor ebar তিনিওজন আয়ুক্তকে আজিৰ দিনটোত অভিনন্দন জনাইছো, আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলক এই গোটেই ব্যৱস্থাটোক মই পজিটিভলি লবৰ কাৰণে আহ্বান জনাম। কালিৰ পৰা এইটো আলোচনা হ'ব নালাগে যে মুখ্যমন্ত্ৰী আমাক খচাই দিলে এতিয়া কামটো নকৰিলে পইচা দিব লাগিব। কাম কৰাটোৱে আপোনালোকৰ কাম। উই পে ইউ চেলাৰী, উই মিনছ নট মি, দ্য পিপুল অফ আছাম পে ইউ চেলাৰী ফৰ কাম কৰাৰ কাৰণেতো দিয়ে, কাম নকৰাৰ কাৰণেতো কাকো চেলাৰী নিদিয়ে, কাম কৰাৰ কাৰণেহে আমি দৰমহাটো পাওঁ।
সেই কথাটো আমি পজিটিভলি ল'ব লাগে। উই শুড বি ভেৰি পজিটিভ। আৰু মই দেখিছো যে কামখিনি কৰা ইমান টানো নহয়, কাৰণ আমিতো অলৰেডি 1.5 কোটি কাগজ আহিছিল, 1 কোটি 40টো কৰিয়ে দিছো। The same officer who can discharge 1.4 lakhs application, they can dispose another 10 lakhs. আৰু disposal মানে এনেকুৱা নহয় যে কামটো কৰিয়ে দিব লাগিব। যদি নীতি মতে কৰিব নালাগে, ৰিজেকশ্যন ইজ অলসো এ ডিসপোজেল, যে এই কামটো কৰিব পৰা নাযায়। বহুতে বিয়াৰ এপ্লিকেশ্যন কৰে, ক'ত বিয়া পাতিব? হাইৱেটোৰ ওপৰতে। ক'ত বিয়া পাতিব? ৰাস্তাৰ ওপৰতে। So that application will be rejected. যে ৰাজহুৱা মাটিত আপোনাৰ কেনেকে বিয়া পাতিব? So সেই ৰিজেক্ট কৰাটো এটা ডিসপোজেল। কিন্তু মোৰ ঘৰৰ নিজৰ মাটিৰ ভিতৰত মই বিয়া পাতিম, পাৰমিশনটো খুজিছো, সেইটো ডিসপোজেল হলেতো ফাইন দিব লাগিব যদি সেইটো আমি ৰিজেক্ট কৰি দিওঁ। এই কথাখিনিকে চালি জাৰি চাব কোনে? The first appellate authority, second appellate authority and the commission itself, যাতে জুডিচিয়াস হয়। আৰু কোনে চালি জাৰি চাব? যি আমাৰ চৰকাৰতে এসময়ত কাম কৰিছিলে। আজি কমিশনৰ আউট অফ 3 মেম্বাৰ 2 have worked from inside the system. গতিকে আমাৰ ভয় খাবলগীয়া একো কথা নাই। তেওঁলোকে ৰুল জানে, আইন জানে, যিটো কৰিব পৰা নাই কৰিব পৰা নাই। So in my eyes, rejection is also a disposal. কৰি দিয়াটো এটা disposal, but keeping pending for eternity is a crime. সেইটোৰ পৰা আমি বাচিব লাগে। আৰু সেইটোৰ কাৰণে আজি এই গোটেই প্ৰচেষ্টা মই পুনৰ এবাৰ RTPS কমিশন, লোকসেৱাৰ অধিকাৰ আয়োগক অসমবাসী ৰাইজৰ সেৱাৰ বাবে মই উৎসৰ্গা কৰিছো। আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলক অত্যন্ত ইতিবাচক দৃষ্টিভংগীৰে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনক সেৱা কৰাৰ বাবে, ৰাইট টু পাব্লিক সাৰ্ভিসক সন্মান কৰাৰ বাবে মই আহ্বান জনাম। আৰু কমিশনক সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে মই আহ্বান জনাম। আজিৰ দিনটো আমাৰ বাবে খুব আনন্দৰ দিন। যোৱা 4টা বছৰ চৰকাৰ চলাই বহুতো মাইলৰ খুঁটা আমি অতিক্ৰম কৰিছো। আমাৰ চৰকাৰখনৰ সফলতাত আজিৰ দিনটো এটা অত্যন্ত প্ৰাপ্তিৰ দিন, পূৰ্ণতাৰ দিন। মই আটাইকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।